নমস্কাৰ, মই প্ৰদীপৰাং ক'লৈ স্বাগতম জনাইছোঁ। আজি মহাষ্টমী, সকলোকে দুৰ্গোৎসৱৰ শুভেচ্ছা থাকিল। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইয়া মই চিনো মই এতিয়া মাৰিছে দেই। পুতলাবিলাক ধুনীয়া ধুনীয়া লাগিছে দেই। কেইটকা এইবিলাক? কেইটকা? 300। ধুনীয়া লাগিছে। এইটো গণেশ বাবা, খুব সুন্দৰ। আমি বতৰহে ডাৱৰীয়া, কিন্তু ফুৰিবলৈ ভাল লাগিছে এতিয়া। এইটো যোৰহাটত হয়। আমি এইটো ফুলৰ দোকান, পূজা বুলি ক'লে ফুলে ফুল। দাদা আপোনাৰ দোকান নেকি? চৰাই বাঁহ, এইটো চক বজাৰৰ মেলা। পূজা বুলি ক'লে খেলনা, পুতলা। এইটো চব 100 টকা। এইবিলাক কেইটকা? 450। দোকানে দোকান, এই ফুলৰ দোকান, ফুল আৰু আজি ব্লগটো পূজাৰ বিষয়ে হ'ব। সম্পূৰ্ণকৈ চাই থাকিব। মেলাত কি পালোঁ, কি পাইছোঁ তাকে দেখুৱাম। শেষলৈ চাই থাকোঁ। চুনু এবাৰ কাই দিয়া, হেপী দুৰ্গা পূজা কৈ দিয়া। চুনু হেপী দুৰ্গা পূজা কোৱা। এইয়া চুনু, এইটো গঁৰালি এইফালে 9 ইঞ্চি লগাই দিছে, গাড়ী যাব নোৱাৰিব। আমি এতিয়া নিৰ্মল চাৰিআলিত আছোঁ। এটা গাড়ী ল'লে, গাড়ী চলাব। গাড়ী চলাইছে। দুৰ্গা পূজা উপলক্ষে দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। জয় দুৰ্গা মা কি জয়। কেইটকা এইটো? সেইটো ইমান দাম কৰে নে বাৰু? 40 টকা। আৰু এই শিংকেইটা 60। এইটো কুকুৰা চৰাই।
কেইটকা এইবিলাক পিচ 120 টকা পিচ 120 টকা এইয়া আমাৰ চুনু চুনু কমেণ্ট এটা দিয়া আজি মহাষ্টমী এতিয়া দেৱালয়লৈ গৈ আছোঁ আমি দেৱালয়ৰ পৰিৱেশ কেনেকুৱা তাকে দেখুৱাওঁ এইটো শ্ৰী বুঢ়ী গোসাঁনী দেৱালয় ইয়াৰ ভিতৰলৈ সোমাই যাম এই ল'ৰাটো ভাগৰি গৈছে দেই নাই ভাগৰ আহি পাৰিবা নাই পাৰিবা অঁ এইটো দেৱালয় মানে ইয়াত আছে এইটো ভিডিঅ'টো কেনেবা লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ